ইণ্ডিয়ান অভাৰচিজ বেংকৰ ফালৰ পৰা 750টা এপ্ৰেণ্টিছৰ ভেকেঞ্চি নতুনকৈ মুকলি কৰি দিয়া হৈছে। আজিৰ ভিডিঅ'টোত সেই ভেকেঞ্চিসমূহৰ বিষয়ে ডিটেইলছত আলোচনা কৰিবলৈ গৈ আছোঁ। এই যিখিনি ভেকেঞ্চি নতুনকৈ মুকলি কৰি দিছে সেই ভেকেঞ্চিসমূহৰ অনলাইন আবেদন অলৰেডি ষ্টাৰ্ট হৈ আছে। ইয়াৰ আবেদনৰ লাষ্ট ডেট 20/7/2024 তাৰিখ। যদিহে আপোনালোকে এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব বিচাৰিছে, আপোনালোকৰ মিনিমাম এজ লিমিট 20 বছৰ আৰু মেক্সিমাম এজ লিমিট 28 বছৰ বয়স হ'ব লাগিব। যদিহে আপোনালোকে SC, ST, OBC বা MOBC লগতে PWBD কেণ্ডিডেট হয়, তেতিয়াহ'লে আপোনালোকে নৰ্মেলি যিখিনি এজ ৰিলেক্সেশ্যন পায় সেই সকলোখিনি সুবিধা ইয়াত পাব। ইয়াৰ যদি আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে কওঁ, যদিহে আপোনালোকে যিকোনো এটা বিষয়ত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চিসমূহত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। এই যি ভেকেঞ্চি ওলাইছে, এই ভেকেঞ্চিসমূহৰ চিলেকশ্যন প্ৰচিডিউৰৰ কথা যদি কওঁ, ইয়াত কেৱল এটা অনলাইন অবজেক্টিভ টাইপৰ এক্সাম হ'ব, য'ত নেকি টোটেল 100টা কুৱেশ্যন থাকিব আৰু ইয়াৰ টোটেল মাৰ্ক থাকিব 100। আৰু এই সকলোখিনিৰ কাৰণে আপোনালোকক 90 মিনিট সময় দিয়া হ'ব। এই ভেকেঞ্চিসমূহত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে, তেতিয়াহ'লে ইয়াৰ এপ্লিকেশ্যন ফিজবিলাকৰ কথা যদি কওঁ, SC, ST বা PWBD কেণ্ডিডেটৰ কাৰণে 200 টকা প্লাছ ইয়াত GST 18% GST থাকিব, টোটেল হ'বগৈ 236 টকা। জেনেৰেল OBC আৰু EWSৰ যিখিনি ফিমেল আছে তেওঁলোকৰ কাৰণে 600 প্লাছ GST, টোটেল হ'ব 708। এণ্ড জেনেৰেল OBC আৰু EWS যিখিনি মেল আছে, মেল কেণ্ডিডেট, তেওঁলোকৰ কাৰণে টোটেল 800 প্লাছ GST, টোটেল হ'বগৈ 944। আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। আপোনালোকে যদি এই সবিশেষ নটিফিকেশ্যনখন চাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আমাৰ হোৱাটছএপ চেনেল জইন কৰিব পাৰে। হোৱাটছএপ চেনেল জইন কৰাৰ লিংক মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকক প্ৰভাইড কৰি থ'ম।